ৰাতি শুব নিদিও ইমান পেট বিষাই পেটতে ধৰে খুচ মাৰি ধৰে মই কেইবাৰ লেট্ৰিন কৰিছো মই দলে আছিলোতো দলে মই দীপশিখা আছো মানে মোৰ হাজবেণ্ড চিন্তে তো গাইজ মোৰ টাইটেলটো 1 টকাত মানে কিনি লৈছে সেইটো বিচিঙত 10 বুলি কয় সেইটো আপোনালোক সকলোকে দলে মই দীপশিখা ইউটিউব চেনেল পুনৰ পৰা স্বাগতম জনাইছোঁ আমি গৈ আছোঁ এতিয়া মনসা মন্দিৰ তাৰপৰা তাত কালী পূজা হৈ আছে তো মই হাজবেণ্ড আৰু এই চন্দন আৰু ঘূৰা হৈ আছে ইহঁতে আৰু আমি পূজা কৰিমগৈ গৈ আছোঁ আৰু আপোনালোকক অলপমান দেখাব চেষ্টা কৰিম ইয়াত মনসা পূজা পূৰা মানে ন কালী পূজা এইবোৰ পূৰা মানে আমিও গৈ আছোঁ মোৰ কপালটো বহুত ভাল ন মোৰ আহোঁতে এইবোৰ পূজা হৈছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁগৈ আৰু হয় নাই আপোনালোকে এনজয় কৰিব ভালে গুগলে থাকোঁ হয় নহয় আপোনালোকে আশীৰ্বাদ কৰিব উজ্জ্বল ভৱিষ্যত হয় আমাৰ দুয়োটাই এয়া পালোহিয়ে আমি এতিয়া গৈছোঁগৈ আৰু A few moments later. বাচন ধুই লয় বাচন ধুই দিব কৈছোঁ মৰম কৰাই যেতিয়া বাচনটো ধুই দিনো কি হয় ন গাইছ যা এতিয়া টাইম নাই মই ডিউটি যাম গাইছ সেইটো কাৰণে বেয়া নাপাবি মই ডিউটি ওলাই যাম বাচন ধুব সময় নাই মিঠাই খাবলৈও সময় নাই মিঠাই আউট আউট মিঠাই নিদিওঁ 2000 years later. একেবাৰে গা বেয়া লগতে আৰু এইটো কাৰণে খবৰ ল'ব চবে আহিবা দেই তাৰ মই খবৰ ল'ব আহিছোঁ কি খবৰ দীপশিখা ভাল One eternity later. মোক ভালকৈ বহিব দিয়াচোন গাইজ সেইটো চৈতান হয় এই ফেনটো সি মানে কি কৰে এই বিচনা পাৰিব লাগে যে সেইটো কৰিব ক'লে মানে চৈতানত কণ্টেণ্ট নাই নহয় ডেইলি ব্লগটো দিব পাৰোঁ কিন্তু এলেহুৱা গাইজ আমাৰ চেনেলটো মানে কি ক'ব খুজিছে জানে মই দলে আছিলোতো দলে মই দীপশিখা আছোঁ মানে মোৰ হাজবেণ্ড চিন্তে তো গাইজ মোৰ টাইটেলটো 1 টকাত মানে কিনি লৈছে সেইটো বিচিঙত 10 বুলি কয় সেইটো 1 কোটি টকা 1 টকা দি কিনি লৈছে চ' দলেও মই দীপশিখা চিন্তে ইউটিউব চেনেললৈ পুনৰ পৰা স্বাগতম জনাইছোঁ কিবা খাবলৈ আনি দিছে চাই লওঁ এইবাৰ পৰা মই দুখত থাকিলে খাবলৈ পাওঁ কি কি আনিছে চাই লওঁ सुन सुन सांग ना आप खोलिए दिस कॉल अमूल थैंक यू দুইজনৰ কাৰণে বুলি কৈছে দেই বাকি চকবাই নাপালো চকবাই নাই এইটো আনিছে এইটো এডভান্স মোড কাৰণ অলপ টেষ্ট কৰি চাওঁ কেনেকুৱা লাগিছে সবেই জানে আমাৰ কলটো কেনেকুৱা সবেই জানে ইয়াৰ টেষ্ট অলপ আগতে ফ্ৰিজৰ পৰা আনিছোঁ পুৰা ঠাণ্ডা হৈছে চাগে তই এইটো খাব লৈছোঁ যে এইটো মোৰ देखा आपने लापरवाही का नतीजा है কঠিয়া দুটা পলিচ কৰিছোঁ এই গাইজ এটা বুলি কবে এডি কৰিম না আগক চাইনি দিও তামিলো আমি কথালে আৰু দো আমি সবেনে মই যাম হেল্ল' এভৰিৱান আজি মই আৰু মোৰ হাজবেণ্ড গেম খেলিম বটল মানে এনেকৈ থিয় কৰা তাৰপিছত এই গৰমত মই একো ষ্টাইল কৰা নাই একো পিন্ধা নাই খাৰু চাৰু একো পিন্ধা নাই চবে আপোনালোকে ভিডিঅ'টো চাই থাকিব যোনে হাৰিব সি মাৰ খায়ে থাকিব চাগে মই মাৰ নাখাওঁ কনফিডেঞ্চ লেভেল
হৈছে বটল, এইটো হৈছে নুব্ৰা, এই মস্ত নুব্ৰা। এই চাৰিটাৰে মাৰিব লাগিব। লিংগ চব কৰিব লাগিব। অ'কে আজা নুব্ৰা এই চাৰি এতিয়া খুব খাব লাগিব। ফাৰ্ষ্ট মই ট্ৰাই কৰিছোঁ। ফাৰ্ষ্টত এইটো এনেই এইটো Demo. ডেমো নহয় সঁচা। ডেমো অ'কে ষ্টাৰ্ট 1 2 3 গো। পাকতো তামানে পাকতো না। মোৰ থাকিলেহে মাৰ খাবি নেকে দুগম ল দিন কষ্ট পায় নিব নাই এই দিবস বাবা নকে দুগম ল দিন কষ্ট এই দেখিছনে নিয়ম ভংগ কৰিছে এইখিনি অলপ জানা এইখিনি এইফালে অলপ এই মাই গড এই বটলটোৱে নৰখে নেকি? এইটো কেনেকৈ ৰাখিলে मजा आया। इच्छा लगा अब एक साथ ऐसा होता है दिन को से एदिक दिन को से काम दो तो लग दो মানে গংগা বসে দিনা বাজে আজি বুলি মাৰিব নোৱাৰি এইটো চান্সতে মানে পিটি আছে छोरे কাবিনা নো দিছক দিয়ে একবাৰ ওতে একবাৰ ওতে এক দিন জৰু আসব দিতো Asal dapat, mau ada kita kita lakukan. মাছ মোক দিন কাম মাছ মোক দিন Lagi mana? Ada sudah pagi aku. মাছ মোক দিন Ada di. आगे स्वाद হেল্ল' এভৰিৱান, গুড ইভিনিং। এতিয়া পিছবেলা হৈছে, তাৰপৰা মই অলপ শুলোঁ, বহুত শুলোঁ। শোৱাৰ পাছত শুই উঠি আহিলোঁ। তাৰপিছত এতিয়া মই ভাবিলোঁ আনাৰস খাম, মই খাই লওঁ। সি এতিয়া আনাৰস কাটিব, কাৰেণ্টটো নাই যিহেতু আন্ধাৰ হৈ আছে। আৰু তাৰপৰা এইটো অলপ কেঁচা হৈ আছে ন, কেঁচা হৈ আছে তো মই গাইজ পোহৰলৈকে আহিছোঁ। এইটো পদ্ধতিৰে কাটিব লাগে, তেতিয়া ভাল হয় নাই? নহ'লে মই কাটিব নাজানো হয় নাই, হাত কাটিছোঁ নিজৰ। আইয়া পৰা লত বোলা লত एनर्जी चाहिए थोड़ा ন নকলো কাই মানে বুজি মেলি অকল দৰাই জানি দিছিলে তেতিয়া কাটিব লাগে হয় নাই? সেই খাবলৈ ৰেডি। এই চাই চিটি চাই আৰু চিটি চাই চিটি আগতে পকাই হৈ আছিল সেইটো অলপমান আঙুলিটো কুটিছা লপলাই ফাইনেলি এয়া হৈ গ'ল। আৰু এইটো বেছি পকা আছিলে দেই, বেছি পকাৰ কাৰণে হ'লেও নিজে নিজে সৰি পৰিলে। ময়ে খাই দিওঁ এইটো, মই পেলাম এতিয়া পাৰিলোঁ নাই হা বাকলিয়ে কিছুমান আছে নিমখ আৰু জলকীয়াৰ লগত খালে বেছি টেষ্ট লাগে। চ' মই নিমখ আৰু জলকীয়াৰ লগত খাম। এয়া মই নিমখ লৈছোঁ আৰু বিহ জলকীয়াৰ লগত খাম। এয়া বিহ জলকীয়া দি দিওঁ ন, ফ্ৰেছ ফ্ৰেছ চাওক, লোকেল হৈ পাহাৰৰ ওপৰত খেতি কৰে পাহাৰীয়া মানুহবিলাকে। ইয়াৰ গাৰো মানুহ কি ধুনীয়াকৈ খেতি কৰে। চ' ইহঁতে লৈ আহে আৰু অলপ মানে আমি কিনি খাওঁ আৰু মিষ্টাৰে এয়া কাটি আছে। আৰু জলকীয়া কিনি আনিছিলে, মানে লোকেল জলকীয়া ঘৰত লগা। ৰাম ৰাতি শুব নিদিয়েও, ইমান পেট বিষাই, পেটতে ধৰে, খোজ মাৰি ধৰে। মই কেইবাৰ লেট্ৰিন কৰিছোঁ। ৰাম কৃষ্ণ, জ্বলা কেনেকুৱা আছে বহুত জ্বলা আছে। তই কেইবাৰ গৈছ ক? হা দুবাৰ গৈছ? মই ৰাতি 2টা বজাত এবাৰ, ৰাতিপুৱা শুই উঠি এবাৰ, তাৰপিছত আকৌ গা ধোৱাৰ আগত এবাৰ, তাৰপিছত ভাত খাই আকৌ এবাৰ ন গৈয়ে আছোঁ। ইমান পেটত ধৰিছে। তাৰপিছত এয়া বিহ জলকীয়া লৈ আহিলোঁ আৰু বজাৰৰ পৰা। আজি বজাৰ মই এতিয়া খাওঁ দেই। হৈ গ'ল। এইটো নিমখ অলপ আছে, এয়া নিমখ অলপ ছটিয়াই দিছে। তাৰপিছত জলকীয়াটো কাটি দিব। জলকীয়াটো ইটো ইয়নিতা কৰা। তই মোক নুচুবি দেই, মোক খুৱাই দে। মোক ডাঙৰ খাম, ডাঙৰ
ইমান টেষ্টি কেনেকৈ লাগিছে টেষ্টি আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব সদায় ভিডিঅ' দিব পাৰোঁ কিন্তু কি ক'ম আৰু এডিট কৰিব বহুত এলাহ লাগে